প্ৰতি বছৰৰ দৰে এইবাৰো ৩২তম শ্ৰীকৃষ্ণ ৰাস উৎসৱটি পাতিবলৈ ওলাইছে আৰু সেই গতিকে মই আৰু মোৰ লগৰ পূজা নামঘৰলৈ বুলি আহিলোঁ। আৰু এইভাগেই হৈছে আমাৰ গাঁৱৰ নামঘৰ আৰু আহিয়ে প্ৰথমে এয়া সেৱা লৈ নামঘৰলৈ বুলি সোমাইছোঁ। আৰু আজি আমাৰ ৰাসৰ যিভাগ নাট সেই নাটভাগ মুকলি কৰা হয় আৰু আমাক যোনসকলে শিকাব সেই প্ৰশিক্ষকসকলো আজি উপস্থিত থাকে। লগতে নাটভাগৰ কৃষ্ণ ৰাধা শংকৰচূড়কে লৈ অভিনয় কৰিবলগীয়া সকলো অভিনেতা অভিনেত্ৰীক আজিয়ে বাছনি কৰি দিয়া হয়। আৰু এই নিয়মভাগ কোন ঠাইত কেনেকৈ কৰে মোক এবাৰ জনাবচোন। আমাৰ ইয়াত কিন্তু এনেকৈ এইভাগ নিয়ম কৰা হয়। আৰু এয়া দেখিছেনে আমাৰ গাঁৱৰ সৰু ল'ৰাখিনিক আজি 15 দিন মানেই হ'ল এনেকৈ গায়ন বায়নৰ প্ৰশিক্ষণ দিয়াই আছে। খুব ভাল কাম কৰিছে, যিহেতু সিহঁত এতিয়া সৰু, গতিকে এতিয়াৰ পৰাই সিহঁতক এইবোৰত প্ৰশিক্ষণ দিয়ালে পিছলৈ সিহঁতৰ বাবে বহুত বেছি সুবিধা হ'ব। আৰু এয়া আমাৰ ৰাসৰ যিভাগ মেইন নাট সেই নাটভাগ এনেকৈ মুকলি কৰা হৈছে। আৰু এতিয়া বুট দিলে, বুট খাই মেলি এতিয়া ঘৰলৈ বুলি আহিছোঁ। আজিলৈ বাই।